এইয়া দাদা নিউজ বুলি ক'লে অফিচত কিমান নিউজত মামল লাগি আছে আমাৰ মামল লাগি গৈছে নিউজত আৰু আমাৰ চেনেলটো জানে কিনকে চলে ধাৰা ঠাই চলে না এতিয়া মামল লাগছে এতিয়া তেলটো দিবাই লাগিব না কিবা আচ্ছা ৰ'ব মই হেৰি এই ষ্টিং অপাৰেশ্যন এটাত আছোঁ মই পিছত ফোন কৰিম দিয়ক আপোনাক দেখিছে নেকি কিন্তু অলপৰ কাৰণে চাৰে দেখা নাপলাক এটা আহি আছে নেকি ইফালে আনাই তলত আছে বাক ফটাফট ধৰবা লাগে কৃষ্ণ এই ৰাজা আহিলে ভাল লাগিল হয় দে সি ক'ৰবাত বহিছি বহিব পানী দিছো মই কিন্তু আজি বহুত সুখী দে কিয় হে ইয়া মানে আজি লগৰ এটা বিয়া হৈ গ'ল কেইদিনমান পিছত আমাৰ টাইম আহি যাব হা সিন্দুৰৰ দাম কিমান জানা সেন্দুৰৰ দাম জানবা কি আছে আৰু চিক্ৰেট এটা খাব পইচা নাথাকে বিয়া পাতে বেটাই ভাল কথা ক'লে বেয়া পাৰ লগৰ এটাই বিয়া পাতিলে তাক সাহস দিবা লাগে মোৰ মতেতো এইটো ভাইৰেল ল'ব লগা নিউজ বেকাৰ টিউশ্যন মাষ্টৰৰ বিয়া ভাইৰেল নিউজ য়ং জেনেৰেশ্যনৰ ইনস্পাইৰেশ্যন হিট হৈ যাব না নিউজ তোক আচলতে এই দুটাতকৈ বেছি বেগ দিয়াটোৱে ভুল এডিটৰ-ইন-চিফ বানি যায় একদম ইনচাল কৰছা একদিন চাবি নিজৰ এটা পৰ্টেল খুলি পুৰা ধাৰাখান নিউজ বাজাম আৰে লগৰ ছোৱালী এটাক চেলিব্ৰিটি বনাবা খুজিছো তহঁতে বেয়া পাব লগা কিটো আছে কৈছো ঠিকেই ধৰিছোঁ কোনে চেলিব্ৰিটি হয় তোৰে কথা কৈছো ৰ তই এতিয়া আহিলি যি আজিতো তোৰ জেগা এতে নহয় যা লাগে পাগলা নেকি যা বুলি ক'লে যাবা নোৱাৰি নহয় আমি ইয়াতে থকা বুলি কেনেকৈ গম পালি কেনেকৈ গম পালোঁ টেবুলৰ ওপৰত দুটা জোখ থৈছিল দেউতাই এটা বিচাৰি পোৱা নাই বিচাৰি আছে আৰু তেতিয়াই গম পাইছোঁ তহঁতে ক'ত আছা ক'ত আছে ছাৰ বিচাৰি আছে তোক বিচৰা নাই জোখটো বিচাৰিছে দি এই যাওঁ দে ক'ক যা ৰহাত তল দে এক পেক দি মোক আৰে তই আজি মৰম খাবা বাহ কাইলৈ মাল খাবি বাই বাই তেৰিকা এক পেকটো দি যা এই অলপ দিয়ে এই তেৰিকা ক'ৰ কি মদ গিলা খাই আনে কথাবোৰ ক'ত কেনেকৈ কি হৈ গ'ল মই বুজিয়ে নাপালোঁ আচলতে মানে মই আচলতে মই একো বুজি নাপালোঁ মই কিয় আপোনাৰ লগত গুচি আহিলোঁ মই তাকে বুজি পোৱা নাই আপুনিতো মোৰ ভাল পোৱাও নহয় কিন্তু তাৰ পাছতো মই আপোনাৰ লগত গুচি আহিলোঁ কিয় জানে
মই ভাবিছিলোঁ আপুনি আপোনাৰ ভণ্টিক ভালদৰে জানে, তাইৰ সপোনবোৰ জানে। জানো। তেনেহ'লে মোৰ সপোনবোৰৰ কথা আপোনাৰ মনলৈ এবাৰো কিয় নাহিল? আচলতে চাগে আপুনি নিজেই নিজক নাজানে আৰু বেলেগৰ কথা কি বুজি পাব। আচলতে ভুল মোৰে। সুবিধা দিলেতো মানুহে সুবিধা ল'বই। চোৱা, তুমি মোক ভুল বুজিছা। তোমাক ভাল পাওঁ মই, আৰু সেইবুলি তোমাৰ যিটো এতিয়া পৰিস্থিতি হৈ আছে সেইটোৰ মই ফাইদা ল'ব বিচৰা নাই। আচলতে নিজেই ভাবি পোৱা নাই মোৰ লাইফটো কোনফালে গৈ আছে। এটা কথা ঠিক, তোমাক দেখিলে মোৰ ভাল লাগে আৰু সেইকাৰণে মই সদায় কলেজলৈ গৈছিলোঁ। কিন্তু কলেজতো আৰু আজিও মানে মুহূৰ্তলৈকে তোমাক মই কেতিয়াও একো আমনি কৰা নাই। কাৰণ মোৰ মানুহটোৰ নিজৰে একো ঠিকনা নাই, মই আনক কি কৰিবলৈ যাম, কি বিশ্বাস দিম মই আনক। তুমি চাগে ভাবিছা মই প্লেনিং কৰি এই বিয়াখন কৰিছোঁ। তুমি ৰাস্তাত ওলাই আহিবা, মই তোমালোকৰ ঘৰৰ সন্মুখলৈ যাম, গৈ থাকোঁতে ৰাস্তাত কোনোবাজন ভিলেইনক লগ পাম আৰু মই হিৰো এণ্ট্ৰি কৰি মাৰপিট কৰি তোমাক ঘৰৰ পৰা উঠাই লৈ আহিম আৰু মই বিয়া পাতিম। এইবোৰ চব মোৰ প্লেনিং। তেনেকৈ ভাবিছা চাগে। তোমাৰ বেয়া মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। বিবেকে যে তোমাক দিগদাৰি কৰি থাকে সেইবোৰো মই দেখোঁ, শুনি আহোঁ ক'ৰবাত, আৰু সেইবোৰ দেখি শুনি মই কেনেকৈ শান্তিত থাকোঁ কোৱা। তোমাক মই মোৰ চকুৰ সন্মুখতে ৰাখিব বিচাৰিছিলোঁ। কিন্তু এতিয়াই এনেকৈ বিয়াখন হৈ যাব সেইটো বিচৰা নাই কেতিয়াও। মই জানো তুমি মোক তোমাৰ জীৱনৰ আটাইতকৈ বেয়া মানুহজন বুলি ভাবি লৈছা। চোৱা হা, মোৰ পকেটত পইচা নাই, খুচৰিলে 150 টকামান ওলাব, কিন্তু সেইখিনিৰে তুমি যদি কিবা বিচৰা মই হয়তো আনি দিব নোৱাৰিব পাৰোঁ। দেউতাই কেইটামান টকা পায় পেঞ্চনৰ, সেইকেইটাৰে ঘৰতে ভাত খাইছোঁ, শুইছোঁ। মাৰ যিখিনি সাঁচতীয়া পইচা আছিল সেইখিনিৰে সদায় ফৰ্ম ফিল আপ কৰোঁ চাকৰি এটা পোৱাৰ আশাত।
ময়ো বিচৰা নাছিলোঁ তেনেকৈ বিয়াখন হোৱাটো, কিন্তু সমাজৰ আগত আমাৰ বিয়াখন হৈ গ'ল, গতিকে আমি হাজবেণ্ড ৱাইফৰ নিচিনাকৈ থাকিব লাগিব এতিয়া। সমাজৰ আগত সেন্দুৰ পিন্ধালে পতি পত্নী হৈ নাযায়, তাৰ বাবে মনৰ মিল থাকিব লাগিব। আপুনি আপোনাৰ জীৱনটোক কেনেদৰে বিচাৰে মই নাজানো, আৰু মই মোৰ জীৱনটোত কি বিচাৰোঁ সেইটো আপুনিও নাজানে। মোৰ মনটোৱে কি বিচাৰে সেইটো জানো আপুনি জানে? তেনেহ'লে এই সম্বন্ধটো মই কেনেদৰে মানি ল'ব পাৰোঁ? তুমি যাব পাৰা আঁতৰি, বিচাৰিছা যদি। আপুনি কি ক'ব বিচাৰিছে? এইটো মোৰ জীৱন, আৰু এতিয়া ইয়াক লৈ খেলিব বিচাৰিছে। কিছু সময় আগত আপুনি মোক সেন্দুৰ পিন্ধালে, আৰু এতিয়া কৈছে মই বিচাৰিলে যাব পাৰোঁ। তেনেহ'লে তুমি কোৱা, মই কি কৰোঁ, কি ক'ম কোৱা। মোক অলপ সময়ৰ প্ৰয়োজন। নাজানো কি হ'ব, এই সকলোবোৰ মোৰ বাবে বহুত বেছি জটিল হৈ পৰিছে। মোক অলপ সময় দিয়ক, আৰু তেতিয়ালৈকে আমি এনেদৰে থাকিম। কিন্তু মোৰ কিছুমান চৰ্ত আছে। কেনেকুৱা? সময়ত আপুনি গম পাই যাব। ঠিক আছে, তুমি যি বিচাৰা হ'ব। মানুহৰ সন্মুখত আমি পতি পত্নী হৈয়ে থাকিম, কিন্তু আপুনি তাৰ সুবিধা ল'ব নোৱাৰিব। এতিয়া শুই যাওক। চৰ্ত নম্বৰ 2, উঠকচোন। নহ'লে মই দুৱাৰখন খুলিব নোৱাৰিম। ক'বতো পাৰি।
উঠকচোন উঠকচোন আপুনি বিচনালৈ আহক মই গা ধুবলৈ যাওঁ আপুনি বিচনালৈ আহক নহ'লে মই দুৱাৰখন খুলিব নোৱাৰিম তই হবলা আগতে নাজানিছিলি নেকি নাজানিছিলো আৰু জানলিয়েনো কি কৰিলো হয় মিয়াকেতো তাক বিয়াৰ কথা কৈয়ে আছিল সিয়ে কিবা চাকৰি বাকৰি নহ'লে বিয়া নকৰা বুলি কৈ আছিল পিছে দেখোন পৰহিৰ দিনা ছোৱালীজনীক লৈ আহিল তেতিয়াহে মিয়াকে ক'লা অৱশ্যে তাই মাজে মাজে সন্দেহ নকৰা নহয় সন্দেহ কৰিছিল কিজানি তাৰ যদি মনত কোনোবা আছিলে ক'বতো পাৰিলে হয় আমাৰ বাবাই কিন্তু পচন্দ হওঁতেই মোক কৈছে ময়ো ভাল ছোৱালী পাওঁতে ৰাখি থোৱাই ভাল হ'ব বুলি ভাবিলো এটাই ল'ৰা আগলেও নাই পিছলেও নাই ৰচোন তই আমাৰ ভাষাটো একেবাৰে পাহৰিয়ে গেলি না অৱশ্যে শুনাওঁতে বৰ ভালো লাগে ঠিকে আছে দে ছোৱালী মানুহ যিটো বাতিত থবি তেনেকুৱাই ৰূপ ল'মতো পিছে এটাই ভতিজা তাৰ বিয়াখন খাম বুলি ইমান হেঁপাহেৰে আছিলো সিও এয়াহে কৰিলে তই কিন্তু মনটো বেয়া কৰি নাথাকিবি দেই ভগৱানে চব ভাল কৰিব আমাৰ আৰু মন বেয়া কৰিব লগা কি আছে তোৰ ভালে আমাৰ ভাল দেউতাই মন কিয় বেয়া কৰিব পেহী পুৱা গধূলি বৈৰাকে চাহ বনাই দে দেউতাৰ খাৱাহে কাম এটাহে বৈৰাক হয় না তয়ো ককাইৰ নিচিনাই কথা ক'বলৈ ধৰিছ আজিকালি চাহকাপ কিন্তু বৈৰে দিব বুলিহে ভাবিছিলো বৌয়ে বনিছি মই লৈহে আহিছো একো নহয় দিয়ক খাওক হেৰি কৰ তাইৰো টেমটেমিটো নোহোৱা হওক বোৱাৰীক মাতা বুলি কওঁ যা তই চাহ খাবি না দেউতা নাখাওঁ যা কেমান খাবি হেঁপা